হাই, মই আপোনালোকৰ ওচৰত ক'বলৈ ওলাইছোঁ যে আজি Realme C2 এইটো আনবক্সিং কৰিছোঁ অলৰেডি। আপোনালোকৰ ওচৰত দেখুৱাম কি কি পোৱা যায় ইয়াত এই বাকচটোৰ ভিতৰত মই পাইছোঁ এইটো চাৰ্জাৰ 5 ভল্টৰ আৰু এইটো ডাটা কেবল পালোঁ। ডাটা কেবলটোৰ পিছত তাৰপিছত এইটো ইউজাৰ মেনুৱেল কাৰ্ড পাইছোঁ, ৱাৰেণ্টি কাৰ্ড আৰু ইউজাৰ গাইড দুটা পাইছোঁ। আৰু এইটো হ'ল মোবাইলটো আনবক্সিং কৰিছোঁ অলৰেডি। আৰু ইয়াত জেক পিনটো পোৱা গৈছে, এইটো জেক পিন, এইটো চিম স্লটৰ। এইটো ইয়াত পিছফালে লগা আছে, এইটো উঠাই দিছোঁ। ইয়াত লগা আছে, এইটো উঠাই দিছোঁ। উঠাই দি কেনে মোবাইলটো ধুনীয়া লুক। Realme C2 এইটো আপুনি ঘৰত কম বাজেটৰ ভিতৰত ধুনীয়া ফোন এইটো আপোনালোকে ল'ব পাৰিব যদি হয়। বেক সাইডটো হ'ল ডায়মণ্ড লুক। ব্লু কালাৰটো ধুনীয়া, আপোনাৰ কালাৰ তিনিটা কালাৰ আছে, ব্ল্যাক, ব্ৰাউন আৰু ব্লু। ধুনীয়া, কেমেৰাও বঢ়িয়া। আপোনাৰ এইটো Realme, এইটো লুক সাইডত লিখা আছে Realme, এইটো ধুনীয়া। মোবাইলটো হ'ল আপোনাৰ ডাইৰেক্ট ফুল স্ক্ৰীন। এইটো অন কৰিছোঁ, এইটো মোবাইলটো হয়। মোবাইলটো বাকী ফিচাৰ্ছ ঠিকে আছে সকলো। আপুনি ইয়াত পাবজি গেম খেলাব নোৱাৰিব, পাবজিৰ কাৰণে এই মোবাইলটো নহয়। বেলেগ সৰু সুৰা গেমবিলাক খেলিব পাৰিব। আৰু ইয়াত এপছ ইয়াত সকলো বস্তু আছে। এপছবিলাক ইয়াত আপুনি কেমেৰাটো ধুনীয়া, কেমেৰাটো দেখাই আছোঁ। এইটো চাওক, কেমেৰাৰ কোৱালিটি আৰু এইটো কেমেৰাৰ বেক সাইডৰ কোৱালিটি ধুনীয়া, কেমেৰাটো ধুনীয়া। এইটো কেমেৰাৰ পজিশ্যনটো ধুনীয়া। ইয়াত সকলো চিষ্টেম আছে, ভিডিঅ' কোৱালিটি, কেমেৰা কোৱালিটি বঢ়িয়া। এইটো আপোনাৰ মোবাইলটো বাকী সকলো ঠিকে আছে। এইটো আপোনালোকে ল'ব পাৰিব। এইটোৱে আপোনালোকৰ কাৰণে বেটাৰ মোবাইলটো আপোনাৰ চিষ্টাৰ ভনী আম্মা আপোনালোকৰ ফেমিলিৰ এই কোনো সদস্যক দিব পাৰিব। ধুনীয়া মোবাইল। এইটো কম বাজেটৰ ভিতৰত ধুনীয়া Realme ওলাইছে। আৰু ইয়াৰ বেটাৰী পাৱাৰ হ'ল আপোনাৰ 4000 mAh বেটাৰী হয়, 4000 ইয়াত লিখিয়ে দিছে। আৰু এইটো আপোনাৰ বেটাৰী কমচে কম দুদিনটো চলিবই। আপুনি যদি ধুনীয়াকৈ চলে দুদিন বেটাৰী চাৰ্জাৰ দিবই নালাগে। কমচে কম দুদিনৰ কাৰণে এইটো ধুনীয়া মোবাইল। এইটো মোবাইলটো ধুনীয়া, দুদিন চলিব। আপোনাৰ 2GB ৰেম, এইটো এণ্ড্ৰইড ভাৰ্চনটো হ'ল আপোনাৰ এণ্ড্ৰইড ভাৰ্চন আপোনাক দেখুৱাই আছোঁ। এইটো হ'ল এণ্ড্ৰইড ভাৰ্চন, এইটো হ'ল ৰেম 2GB। এইটো এণ্ড্ৰইড ভাৰ্চনটো এইটো। এনেকুৱা এণ্ড্ৰইড ভাৰ্চনটো ধুনীয়া, চকলেটি, স্নেপড্ৰাগন হয় এণ্ড্ৰইড ভাৰ্চন। স্নেপড্ৰাগন হয়। প্ৰচেছৰ ধুনীয়া, অক্টোকোৰ প্ৰচেছৰ। বাকী ধুনীয়া মোবাইলটো চোৱাত ফুল স্ক্ৰীন হয়, এইটোৰ কাৰণে ধুনীয়া। কেমেৰা কোৱালিটিও ধুনীয়া, বাকী সকলো ধুনীয়া বস্তু। এইটোৱে ক'বলৈ ওলাইছোঁ। এইখিনি মই কৈ আপোনালোকে মোৰ মোবাইলটোত চেনেলটোত ছাবস্ক্ৰাইব কৰিব। যদি